তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল জো আছাম ব্লগ। তো গাইজ মোৰ ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গাইজ মই বৰ্তমান আছোঁ ঘৰত মানে কালি ভাটিবেলা মই হোষ্টেলৰ পৰা আহিলোঁ। অলপ ৰেষ্ট ল'লোঁ আৰু গাইজ ৰাতিপুৱা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ মই ভ্লগটো। আৰু গাইজ ৰাতিপুৱা হৈ গ'ল, চাহ তাহ খালোঁ, ৰাতি অলপ মোবাইল চালোঁ। বহুত দিন মানে মোবাইল নাপায় না হোষ্টেলত, এতিয়া মোবাইল পাইছোঁ ধুনীয়াকৈ চাইছোঁ। আৰু গাইজ আজি ভিডিঅ'টো কি বনাওঁ কি নবনাওঁ মই এইটো গম পোৱা নাই বৰ্তমান। এনে ভ্লগটো আৰম্ভ কৰিছোঁ, কি হয় এই নৰ্মেলি আৰু কৰি দিম আজি ভ্লগটো। তো গাইজ মই বৰ্তমান আছোঁ আমাৰ পিছফালে মানে অলপ খেতি চেতি কৰা আছে, সেইকাৰণে পিছফালে ভ্লগটো নেচাৰেলি বনাই দিলোঁ। নেচাৰেল প্লেচটো গাইজ ভিডিঅ'টো চাই থাকক আপোনালোকে। গাইজ কদ্দে হেৰে যাৰা লাগছি এটা তাৰপিছত গাইজ এটা গাইজ কদ্দে হেৰা লাগছি। গাইজ অমিতা গোটেই কিবা বেলেগ লগা দিছে চাইছো, ইয়াৰ পাই তাকে গেলে গাইজ। আৰু এফালে গাইজ আমাৰ শালটো, এইটো এতিয়া চিনি নাপায় শাল নে কি। আৰু এইফালে আমাৰ বিল আছে, ভৰালি বিল গাইজ। ইফালে গাইজ মোৰ একমাত্ৰ বাহনখন আহি পাইছে। গাইজ বহুত দিন চলোৱা নাই ইয়াক, আজি অলপ চলাম বুলি ভাবিছোঁ। বাহন এইখনে মোৰ আৰু কি ক'ম আৰু এইখনে আৰু বাহন। ফাটাৰ আহিল, তাৰপাছত এতিয়া মই যাই আছোঁ মানে এতিয়া যদি ৰ'দ একদম কাৰা ফটা ৰ'দ দিছে গাইজ, চাব নকো কি ক'ম আৰু। মামা তোৰ ঘৰত আহি পালোঁ ফাইনেলি, আৰু লাগিছ কোনো নাই। এতিয়া তাতে যাই আছোঁ, এইটো আমাৰ মন্দিৰ, আমাৰটো ধুনীয়া চাই। দে ভিডিঅ' বনাই আছোঁ এতিয়া। নাই কি বনাই আছা? হা কি বনাই আছা? আঞ্জা বনাই আছো ৰা। কিহৰ আঞ্জা? তৰকাৰী অলপমান বনাইছো, চাইছো তৰকাৰী সুন্দৰ হৈছে। এতিয়া দালি বনাম। আইতাৰ হাতত বহুত দিন হোৱা নাই না, মই সেইকাৰণে আহিছোঁ। দালি বনাম, সুন্দৰ দালি চব্জি হেৰি ঠিকে আছে দে বনো। কি আৰু কি বনাম। তো গাইজ ভাত খাবার টাইম হৈ গ'ল, আৰু ভাত খাবার টাইম মানে এতিয়া মোৰ আগত কি আছে আইতাই কৈছি কেমেৰা উলিয়াবি এইটো কি কদ্দে হেৰা ভাত তৰকাৰী দালি। এতিয়া মেইন বস্তুটো এটাই আছে আইতা, মেইন বস্তুটো ক'ত আছে? এইটো মানে কি গাইজ কি বুলি কওঁ, আচৰ মানে ধামাকা দি আছোঁ, ধামাকা খানা মানে খাম এতিয়া, তোমালোকে চাই যাওক গাইজ। এফালে আচাৰ আহি গ'ল। বছৰ খালো কম হেৰি শেষ হৈ নাগো এনেকে বনাইছা মানে কি ক'ম, ঠিকে আছে বনাইছো। ইমোচনত মানে একবছৰ মানে বাৰিষা কালত গ'লে থৈ দিম আৰু হয়নে, তেতিয়া আৰু সুন্দৰকৈ খাব পাৰি। মজাকৈ দালি চালি আহি গ'ল, মানে নিৰামিষে হ'ব কিন্তু ধামাকা মানে সুন্দৰ এটা গেছ চেছ নহয় আৰু সুন্দৰ। তো গাইজ মই টেষ্ট কৰিব আনিছোঁ এতিয়া, এটা আনিছোঁ কেমেৰাটো আনি দিয়া ইমোচনত মানে খাই লওঁ আৰু আস্তেকৈ সুন্দৰ। এফালে অলপ চব্জিটো খাই যাম, কদ্দে হেৰা জ্বালা পিছত খাম, কাৰণ এতিয়া জ্বালা ধৰিলে লাজত পৰি যাম না ভিডিঅ'টোত। গাইজ খাৱা দাৱা হ'ল, অলপ জিৰালোঁ, তাৰপিছত এতিয়া ঘৰত যাওঁ, মানে ঘৰত যাব লাগিব। তাৰপিছত বহুত টাইম হ'ল, এতিয়া মোটামুটি বাজছে আপোনাৰ 4টা বজা 4 মিনিট আছে। তো গাইজ এতিয়া যাওঁ, আইতাক মাত দিওঁ একবাৰ। তো গাইজ আইতাক মাত চাত দিলোঁ, এতিয়া ঘৰত যাওঁ আৰু।